Hello friends, আপোনালোকে চাই আছে Assamese Adda YouTube channel আৰু আজি আপোনালোকলৈ লৈ আহিছো most important GK for Assam direct recruitment exam and DHS exam. চাওক আমাৰ অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এক্সাম আহি আছে এই এক্সামৰ কাৰণে কেইটামান most important GK কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছো পাৰ্ট 1 হিচাপে আৰু যদি এইটোত আপোনালোকে ভাল সঁহাৰি আগবঢ়াই তেতিয়াহ'লে পাৰ্ট 2 পাৰ্ট 3 এনেকৈ আনি থাকিবলৈ চেষ্টা কৰিম যিমান সোনকালে পাৰোঁ আপোনালোকৰ অসম ৰিলেটেড যিখিনি আপোনালোকৰ GK হয় সেইখিনি দিবলৈ চেষ্টা কৰিম ঠিক আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি ভাল পায় লগৰ সকলোকে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটি নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তো আমি যাওঁ তেতিয়াহ'লে প্ৰথম কুৱেশ্যনটোৰ ফালে প্ৰথম কুৱেশ্যনটো আহিছে চাওক প্ৰথম অসমীয়া অভিধানখনৰ নাম কি প্ৰথম অসমীয়া অভিধানখনৰ নাম হ'লগৈ হেমকোষ আৰু যিখন লিখিছিলে হেমচন্দ্ৰ বৰুৱাদেৱে আৰু সেইখন পাব্লিছ হৈছিলেগৈ 1900 চনত ঠিক আছে গতিকে আপোনালোকে চাওক অভিধানখনৰ নামো সুধিব পাৰে বা অভিধানখন কোনে লিখিছিলে এইটো সুধিব পাৰে আৰু কোন চনত পাব্লিছ হৈছিলে এইটো সুধিব পাৰে গতিকে তিনিটা প্ৰশ্নৰ উত্তৰ আপোনালোকে এটা প্ৰশ্নতে পাই আছে যে প্ৰথম অসমীয়া অভিধানখনৰ নাম হ'ল হেমকোষ লিখিছিলে হেমচন্দ্ৰ বৰুৱাদেৱে আৰু পাব্লিছ হৈছিলে 1900 চনত ঠিক আছে তাৰপিছত আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিলোঁ 2 নম্বৰ কুৱেশ্যনটো দিছে চাওক অৰুণোদয় আলোচনীখন কোন চনত প্ৰকাশ হৈছিল অৰুণোদয় আলোচনীখন প্ৰকাশ হৈছিলেগৈ 1846 চনত 1846 চনত অৰুণোদয় আলোচনীখন প্ৰকাশ হৈছিলে আৰু এখন ক'ৰ পৰা প্ৰকাশ হৈছিলে শিৱসাগৰৰ পৰা পাব্লিছ কৰা হৈছিলে এইটো মনত ৰাখিব আৰু সেই আলোচনীখনৰ সম্পাদক আছিলে নাথান ব্ৰাউন তো আপোনালোকক সুধিব পাৰে যে অৰুণোদয় আলোচনীখন প্ৰকাশ হোৱাৰ সময়ত বা প্ৰথম সম্পাদকজন কোন আছিলে তেওঁৰ নাম হ'লগৈ নাথান ব্ৰাউন ঠিক আছে তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 3 অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম হ'লগৈ অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী এই কিতাপখন লিখি উলিয়াইছিলে দেৱেন্দ্ৰনাথ বেজবৰুৱাদেৱে 1912 চনত ঠিক আছে কিতাপখনৰ লেখকৰ নামটো মই লগে লগে দি গৈছোঁ যাতে আপোনালোকৰ সুবিধা হয় কাৰণ আমাৰ প্ৰশ্নটোত বুৰঞ্জীখনৰ নাম সোধাৰ লগে লগে কোনে লিখি উলিয়াইছিলে সেইটো সুধিব পাৰে কোনে কিমান চনত পাব্লিছ হৈছিলে সেইটো সুধিব পাৰে গতিকে এটা প্ৰশ্নতে আপোনালোকে 2-3টা প্ৰশ্নৰ উত্তৰ পাই গৈ আছে ঠিক আছে তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 4 জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন অসমীয়া পুথি জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন অসমীয়া পুথি হ'লগৈ মৃত্যুঞ্জয় এইখন কিতাপ লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই আৰু এইখন পাব্লিছ হৈছিলে 1979 চনত তেওঁ লিখি উলিয়াইছিলে ঠিক আছে তাৰপিছত আমি আহিলোঁ নেক্সট কুৱেশ্যন জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথমখন অসমীয়া উপন্যাসৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ মিৰি জীয়ৰী এই কিতাপখন লিখি উলিয়াইছিলে ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াই 1894 চনত চাওক প্ৰথম অসমীয়া উপন্যাস বুলিও সুধিব পাৰে বা জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস বুলি সুধিব পাৰে দুইটাৰে উত্তৰটো হ'বগৈ মিৰি জীয়ৰী আৰু এখন লিখিছিলে ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াই আৰু লিখিছিলে 1894 চনত তো এইটো মনত ৰাখিব মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে তাৰপিছত আমি আহিলোঁ নেক্সট কুৱেশ্যনটো চাওক অমিতাক্ষৰ ছন্দত ৰচিত প্ৰথম কাব্যখনৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অভিমন্যু বধ আৰু এইখন লিখিছিলে ৰমাকান্ত চৌধুৰীয়ে 1875 চনত ঠিক আছে অমিতাক্ষৰ ছন্দত ৰচিত প্ৰথমখন কাব্য হ'ল অভিমন্যু বধ তাৰপিছত আমি আহিলোঁ নেক্সট কুৱেশ্যন 7 নম্বৰ প্ৰথম অসমীয়া গদ্য লেখকজনৰ নাম হ'লগৈ ভট্টদেৱ আৰু তেওঁ লিখি উলিয়াইছিলে কথাগীতা এইটো মনত ৰাখিব প্ৰথম মানে গদ্য হিচাপে লিখিছিলে কি সেইটো হ'লগৈ কথাগীতা আৰু প্ৰথম অসমীয়া গদ্য লেখকজন হ'লগৈ ভট্টদেৱ মনত ৰাখিব ঠিক আছে তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8ত আমাক কি দিছে চাওক প্ৰথম অসমীয়া চনেট কবিতা কি আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ প্ৰিয়তমাৰ চিঠি যিটো লিখিছিলে হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই ঠিক আছে তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 9 প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হ'লগৈ বনকুঁৱৰী যিটো লিখি উলিয়াইছিলে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে 1889 চনত তাৰপিছত আমি আহিলোঁ নেক্সট কুৱেশ্যন নম্বৰ 10 প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীটোৰ নাম কি প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী চাওক এইটো হ'লগৈ বিলাতৰ চিঠি ভ্ৰমণ কাহিনীটোৰ নাম আৰু এইটো লিখিছিলে জ্ঞানদা বিৰাম বৰুৱাদেৱে 1939 চনত ঠিক আছে তাৰপিছত আমি আহিলোঁ নেক্সট 11 নম্বৰ কুৱেশ্যন সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখন কি আমাক সুধিছে চাওক সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নামটো হ'লগৈ বনফুল যিখন লিখিছিলে যতীন্দ্ৰনাথ দুৱৰাদেৱে আৰু লিখি উলিয়াইছিলে 1952 চনত ঠিক আছে চ' এটা প্ৰশ্নতে আপোনালোকে 3টা প্ৰশ্নৰ উত্তৰ পাই আছে অলৰেডি মই আপোনালোকক কৈছোঁ যে প্ৰত্যেকটো প্ৰশ্নতে প্ৰশ্নটোৰ লগত আপোনালোকৰ লগত আৰু 2-এটা উত্তৰ এক্সট্ৰাকৈ দিয়া হৈছে যাতে আপোনালোকৰ সুবিধা হয় এটা প্ৰশ্নতে আপোনালোকে 2-3টা প্ৰশ্নৰ উত্তৰ পাব তাৰপিছত আমি আহিলোঁ নেক্সট কুৱেশ্যন নম্বৰ 12 প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম হ'লগৈ ভানুমতী আৰু ভানুমতীখন লিখিছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱে 1890 চনত চাওক প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম হ'ল ভানুমতী ইয়াৰ আগতে আমি পাইছিলোঁ প্ৰথম অসমীয়া জনজাতীয় উপন্যাস
জনজাতীয় উপন্যাসখন হ'ল মিৰি জীয়ৰী আছিলে, আমি পাইছিলোঁ, ঠিক আছে। আৰু এখন হ'ল ঐতিহাসিক উপন্যাস ভানুমতী, যিখন সেইখন হ'ল ভানুমতীখন ঐতিহাসিক উপন্যাস, মনত ৰাখিব। আৰু মিৰি জীয়ৰীখন হ'লগৈ জনজাতীয় জীৱনৰ আধাৰত ৰচিত এখন উপন্যাস, ঠিক আছে। আৰু এইখন লিখিছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱে 1890 চনত। তাৰপিছত আমি আহিলোঁ নেক্সট কুৱেশ্যন, ৰামায়ণৰ কাহিনীৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া নাট। ৰামায়ণৰ কাহিনীৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া নাটখনৰ নাম হ'লগৈ ৰাম বিজয়, যিখনৰ নাট্যকাৰ আছিলে শ্ৰী শ্ৰী শংকৰদেৱ, ঠিক আছে। তাৰপিছত আমি আহিলোঁ নেক্সট কুৱেশ্যন নম্বৰ 14, সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তো প্ৰথম অসমীয়া উপন্যাস যিখনে সাহিত্য একাডেমী পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে সেইখনৰ নাম হ'লগৈ ইয়াৰ উইংগম। এখন লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই 1961 চনত, ঠিক আছে। তো এনেকৈও আপোনাক প্ৰশ্ন সুধিব পাৰে যে সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ লেখকজনৰ নাম কি, এইটো সুধিব পাৰে। তো ইয়াৰ উত্তৰটো হ'বগৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু যদি আমাৰ উপন্যাসখনৰ নাম সোধে সেইখন হ'লগৈ ইয়াৰ উইংগম, ঠিক আছে, 1961 চনত পাব্লিছ হৈছিলে। তাৰপিছত আছিলে নেক্সট কুৱেশ্যন, বিদেশী কাব্যৰ প্ৰথম পূৰ্ণাংগ অসমীয়া অনুবাদ। চাওক, বিদেশী কাব্য এখনক সম্পূৰ্ণ অসমীয়ালৈ অনুবাদ কৰা প্ৰথম যিখন কিতাপ আছিলে সেই কিতাপখনৰ নাম কি আছিলে আমাক সুধিছে, আৰু সেইখন হ'লগৈ উমৰ তীৰ্থ, যিখন যতীন্দ্ৰনাথ বৰাদেৱে আমাৰ অনুবাদ কৰিছিলে 1925 চনত, ঠিক আছে। তাৰপিছত আমি আহিলোঁ নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথম গৱেষণা গ্ৰন্থখনৰ নাম কি? অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথমখন গৱেষণা গ্ৰন্থৰ নাম হ'লগৈ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, যিখন ডক্টৰ বাণীকান্ত কাকতিদেৱে লিখিছিলে, আৰু এখন 1940 চনত পাব্লিছ কৰা হৈছিল। তাৰপিছত আমি আহিলোঁ নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ব্যাকৰণখনৰ ৰচক বা প্ৰণেতা কোন? প্ৰথম অসমীয়া ব্যাকৰণখনৰ প্ৰণেতা হ'লগৈ ডক্টৰ মাইলছ ব্ৰনছন, আৰু এই ব্যাকৰণখনৰ নাম হ'লগৈ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ, 1839 চনত পাব্লিছ হৈছিলে, মনত ৰাখিব, চনটো মনত ৰাখিব। আৰু লগতে গ্ৰামাৰখনৰ নামটো মনত ৰাখিব, গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। অসমীয়া ভাষাৰ প্ৰথমখন গ্ৰামাৰ লিখিছিলে ডক্টৰ মাইলছ ব্ৰনছনে, ঠিক আছে। তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 18, প্ৰথম অসমীয়া গল্প সংকলন। প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম হ'লগৈ সুৰভি, যিখন উলিয়াইছিলে লিখি লক্ষ্মীনাথ বেজবৰুৱাদেৱে 1909 চনত, ঠিক আছে। তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 19, প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? প্ৰথম অসমীয়া আধুনিক নাটখনৰ নাম হ'লগৈ ৰাম নৱমী। তো আৰু এইখন লিখিছিলে কি গুণাভিৰাম বৰুৱাদেৱে 1857 চনত, একদম মনত ৰাখিব। এইখিনি যিমানখিনি কুৱেশ্যন দিছোঁ আপোনালোকক, এইখিনি হ'ল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইখিনি প্ৰশ্ন প্ৰত্যেকটো এক্সামতে আহি থকা দেখা যায়। এই কুৱেশ্যনখিনি আপোনাৰ ধৰক আমাৰ আসাম লেভেলত যিমানবোৰ এক্সাম আছে প্ৰত্যেকটো এক্সামতে এই কুৱেশ্যনখিনি ৰিপিট হৈ থকা দেখা যায়, গতিকে এই প্ৰশ্নখিনি আপোনালোকলৈ লৈ আহিছোঁ। তাৰপিছত আমি আহিলোঁ নেক্সট কুৱেশ্যনটো হ'ল ভাষাতত্ত্ব বিষয়ক প্ৰথম অসমীয়া গৱেষণামূলক গ্ৰন্থখনৰ নাম কি? চ' ভাষাতত্ত্ব বিষয়ক প্ৰথম অসমীয়া গৱেষণামূলক গ্ৰন্থখনৰ নাম হ'লগৈ অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চিনাকি। এইখন লিখি উলিয়াইছিলে দেৱানন্দ ভৰালীদেৱে 1912 চনত, ঠিক আছে। ভিডিঅ'টোত এই 20টা কুৱেশ্যন আপোনালোকলৈ লৈ আহিলোঁ। যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো লাইক কৰক আৰু লগৰ সকলোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আপোনালোকৰ কাৰণে এনেকুৱা নতুন যিমান জিকে ছিৰিজ পাওঁ মই এনেকৈ বনাই আনি থাকিবলৈ চেষ্টা কৰিম। ভালকৈ পঢ়া শুনা কৰি থাকক যাতে চিলেকশ্যন ল'বলৈ সক্ষম হয়, ঠিক আছে। থেংক ইউ, বাই বাই। আৰু যদি আছামিজ আড্ডা চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ঠিক আছে। থেংক ইউ, বাই বাই। জয় হিন্দ, জয় আই অসম।